আজি হৈছে নলবাৰী ৰাখৰ অন্তিম দুদিন তো গাইজ একদম ড্ৰেছ চেছ পাতি পিন্ধি একদম ৰেডি ভাবে আৰু নাভাবিব তো মোৰ বুলি মন নহয় এইটো দক আজি হৰি মন্দিৰৰ পাকৰিত ভক্তগণৰ সমাগম গুড মৰ্নিং গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল ট্ৰেভেল বিকে আৰু আজি হৈছে বৰ্তমান কেই তাৰিখ নাজানো বৰ্তমান আৰু আজি হৈছে নলবাৰী ৰাখৰ অন্তিম দুদিন মানে আজি নলবাৰী ৰাস চেছ আৰু এইকেইদিনতো গম পাইছে মই আচলতে ক'ৰবাত ৰাস চাব যাব সময়ে বনাই চাইছোঁ যে থম নাথাকৈ দোকানদাৰ কাৰণে থম নাট চাব গৈছিলোঁ তো আৰু ভাবিলোঁ মানে আজি এতিয়া বৰ্তমান আমি গোটেই এটা লগে মানে চবে এটা লগে মানে নলবাৰী ৰাস চাব যাম তো সেইকাৰণে ভিডিঅ'টো বনালোঁ আজি এতিয়া চব এটো যে নলবাৰী ৰাসত চবখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এতিয়া আহিল ড্ৰেছৰ কথা এতিয়া কি ড্ৰেছ দিম তো গাইজ একদম ড্ৰেছ চেছ পাতি পিন্ধি একদম ৰেডি কেনে লাগে আছে একবাৰ কমেণ্ট বক্সত জনাই দিব মানে এইটো হৈছে দাদাৰ বাকী লং পেণ্টটো দাদাৰ জোতাযোৰ বাৰু মোৰ নিজৰে বাকী লুকটো কেনেকুৱা লাগিছে জনাব এতিয়া যাওঁ মানে হাত ভাঙালৈকে যাওঁ হাত ভাঙাত বাকী এটাক লগ কৰোঁ তাৰপৰা আকৌ ভাবিছোঁ দুটামানক লগ কৰিম তাৰপিছত যাইছোঁ নলবাৰী ৰাস তো ফুল এক্সাইটিঙত আজি ভিডিঅ' বনাই আছোঁ চাই থাকক মানে ভালকৈ চাওক গাইজ এই নলবাৰী আহিবলৈ আৰু নলবাৰীত যদি ইমান মানুহ একেলগে দেখা নাপাওঁ নলবাৰী ৰাস চাছ নালগে গাইজ মানুহ চাওকচোন গাইজ আৰু তলত যে সেই মানুহটো দেখিছে ইমান সৰু মানুহ চাওকচোন গাইজ এনে সৰু মানুহ আগতে ক'ৰবাত দেখছিল না যদি দেখছিল কমেণ্ট কৰি জানিব গাইজ এটাকৈ তেতিয়াই গম পাম আপোনালোকে এইবিলাক মানুহ দেখছি না দেখা নাই আৰু এই যে আপুনি কাষত দেখা পাইছে বিকে যাদুকৰ তো বিকেটো দেখা পাই আৰু নাভাবিব তো মোৰ বুলি মন নহয় এইটো দক এইটো বেলেগত দক গাইজ ওই যে নলবাৰীৰ ৰাখ ও আমাৰ নলবাৰীৰ ৰাখ ওই যে নলবাৰীৰ ৰাখ লাগাব না গাইজ মানুহ বহুত গাইজ ও আমাৰ নলবাৰীৰ ৰাখ ও আজি হৰি মন্দিৰৰ পাকৰিত ভক্তগণৰ সমাগম গাইজ মানুহবিলাক ফটো উঠিছে গাইজ এইবিলাক কি ধুমা এইবিলাক কি বা বস্তু আনিছে গাইজ এইবিলাক লাইট জ্বলি থাকে গাইজ আৰু এইটো কলকা মই দিয়াছে তো মঠ মন্দিৰৰ সংশোধনীত ৰাখ উৎসৱৰ আলোড়ন আৰু এনেকৈ শেষত আমি খাম এতিয়া ফুচকা ভাস্কৰ মই হেৰেজি সীমান্ত গোটেইকেইটাই খাম ফুচকা দিয়ে গাইজ জ্বলা তলা দি একদম খোৱাই কথা আৰু চাৰিওপিনে ঘূৰি আহি পালোঁ আমি আমাৰ মৰমৰ ডিম্পুদাৰ দোকান মানে ডিম্পুদাৰ চাহৰ দোকান আৰু ভিতৰলৈ যাই আমি বৰ্তমান তাতে চাহো খালোঁ কিন্তু আমি ডিম্পুদাক লগ নাপালোঁ তাতে লেখা আছিল ডিম্পুদাৰ সৈতে একাপ চাহ কিন্তু আমি অকলে খাব লগা হৈছে আৰু দাদাহঁতে আমাক বিস্কুট দিছিল ফ্ৰী হিচাপত মানে বিস্কুটেদি চাহ মাৰিহে দিয়া কথা আৰু চাহ তাহ খাই উঠি ডিম্পুদাৰ দোকানক ক'লোঁ বাই বাই আজি হৰি মন্দিৰৰ পাকৰিত ভক্তগণৰ সমাগম তো গাইজ ৰাজুলিতো ককো যোৱা নহ'লে তো সেইকাৰণে আজি এটা সৰু ভিডিঅ' দি দিলোঁ নলবাৰী ৰাসৰ তো এতিয়া বৰ্তমান ঘৰ আহি পালোঁ এইপিনে আমাৰ ঘৰ গাড়ী চাড়ী থলোঁ তাতে তো মানে কৈছোঁৱে দেখোন ৰাজ বুলি এইবাৰ ঠাণ্ডাৰ দোকান যিহেতু দিলোঁ ক'তো যোৱা হোৱা নাছিল সেইকাৰণে ভিডিঅ' দিয়া হোৱা নাছিল তো আজি নলবাৰী ৰাস আজি অন্তিম দুদিন গতিকে শেষ দিন হিচাপত মানে আজি এটা ভিডিঅ' বনালোঁ আৰু এতিয়া দহ জাপি থৈ দিওঁ ৰাতিপুৱা আৰু বৈধ্য গালি খাব লাগিব ঘৰৰ পৰা তো বাই বাই গাইছ ভিডিঅ'টো এণ্ড কৰি দিওঁ নলবাৰীৰ ৰাখ আমাৰ নলবাৰীৰ ৰাখ